অ' ভাইটি, তুমি ক'ৰ পৰা আহিছা? অ' দাদা, মই ৰামদিয়া মঙলদৈৰ পৰা আহিছোঁ ৰ'ব। আপুনি ক'ৰ পৰা আহিছে? মোৰ ঘৰ ইয়াতে ৰ'বা, নলবাৰীতেই। অ' দাদা, এই ইণ্টাৰভিউটো কেতিয়া ষ্টাৰ্ট হ'বনো? হ'বই ৰ'বা এতিয়া, আৰু অলপ সময় আছে। সেইবিলাক বাদ দিয়া, প্ৰথমতে তোমাৰ নামটো কোৱা মোক। অ' দাদা, মোৰ নাম ভেলকা। অ' ভাইটি, এইটো কি নাম? এনেকুৱা নামটো মই জীৱনত প্ৰথমবাৰ শুনিলোঁ, ভেলকা। অ' দাদা, মোক গাঁৱত সকলোৱে তাৰমানে ভেলকা বুলিয়ে মাতে। মোৰ আচল নাম ৰবি। হ'লেও ভেলকা বুলি মাতিব নালাগে দিয়া, তোমাক বৰ ঠাট্টা কৰি আছে তোমাৰ গাঁৱৰ মানুহবোৰে। অ' দাদা, কিনো ক'ম মোৰ দুখৰ কথা, উপায় নাই দিয়ক। দাদা, আপোনাক মই কি বুলি মাতিম? মোৰ নামটো হৰিচৰণ কলিতা, তুমি মোক হৰিচৰণ দা বুলি মাতিলে হ'ব। দিয়ক দিয়ক, আপোনাক মই হৰিচৰণ দা বুলি মাতিম দিয়ক। দাদা, আপুনি কিন্তু মোক ইণ্টাৰভিউটো দিয়াত সহায় কৰিব লাগিব। কিয় নকৰিম, তুমি মোৰ ভাইটিৰ দৰে, আৰু তোমাক মই বৰ ভাল পাইছোঁ, তোমাৰ স্বভাৱ চৰিত্ৰ বৰ ভাল। তোমাক মই সহায় কৰিম দিয়া। প্ৰথমতে কিজানি মোকেই মাতিব, মোৰে ফাৰ্ষ্ট এপইণ্টমেণ্ট আছে। তে দাদা মোক সহায় কৰিব? নিশ্চয় কৰিম। ভাইটি, পৰীক্ষাটো আৰম্ভ হ'ব হৈছে ৰ'বা, বেলটো পৰিল নহয়। পল্লৱী ডেকা, সোমাই আহা তুমি। মনজিত তালুকদাৰ, সোমাই আহা। এতিয়া তোমালোক দুইটা যাব পাৰা, তোমালোকৰ ইণ্টাৰভিউ শেষ হ'ল। এতিয়া নেক্সট পাৰ্টিচিপেণ্টক মাতিব লাগে, যোৱা তোমালোকে। অ'কে ছাৰ। দিয়া যোৱা। ব'লা যাওঁ ব'লা ঘৰত এতিয়া। ব'লা ব'লা। এওঁলোকৰ পৰীক্ষা ভাল হৈছে কিজানি, ফূৰ্তিত আছে দেখোন। ঠিকেই কৈছা তুমি। নেক্সট হৰিচৰণ কলিতা, সোমাই আহা। দিয়া ভাইটি, মই আহোঁ দিয়া। অ' দাদা, যাওক। আহা। থেংক ইউ ছাৰ। বহা তাতে। হ'ব ছাৰ। তোমাক প্ৰশ্ন মই সোধো, তুমি ষ্টাৰ্ট নে? অঁ ছাৰ, মই ষ্টাৰ্ট। দিয়া কোৱা, আনন্দৰাম বৰুৱাৰ জন্ম কেতিয়া হৈছিল? 1850 চনৰ মে' মাহৰ 21 তাৰিখে উত্তৰ গুৱাহাটীত ৰজাদুৱাৰত আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল। ভেৰি গুড। এতিয়া মই দ্বিতীয় প্ৰশ্ন সোধো তোমাক। অসমৰ বৰ্তমানৰ শিক্ষামন্ত্ৰীজনৰ নাম কি? ছাৰ, মামা। হোৱাট? তুমি মোক মামা বুলি ক'লা? ছাৰ, মই আপোনাক মামা বুলি কোৱা নাই। আমাৰ যে এই এডুকেশ্যন মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁক তাৰমানে সকলোৱে মামা বুলিয়েই কয়, সেইকাৰণে মই মামা বুলি কৈ দিলোঁ আৰু। ঠিকে আছে, ঠিকে আছে। হিমন্ত মামাৰ কথা কৈছা, ঠিকেই আছে। দিয়া দিয়া, নেক্সট প্ৰশ্ন সোধো মই তোমাক। দিয়া কোৱা, চাৰিঠেঙীয়া জন্তুবিধৰ নাম? ছাৰ, গৰু। তুমি চাকৰি পাবা যোৱা, তোমাৰ টেনচন নাই। তুমি তিনিটা প্ৰশ্নৰেই ঠিকেই উত্তৰ দিছা। তুমি বৰ টেলেণ্টেড ল'ৰা। মোক তোমাৰ দৰেই মানুহ অফিচত লাগে, টেলেণ্টেড। তাৰমানে ছাৰ, মোৰ চাকৰিটো ফাইনেল? পৰহিৰ পৰা তুমি জইন কৰিব পাবা যোৱা। ছাৰ, মই যাওঁ দিয়ক। যোৱা যোৱা। অ' দাদা, আহিলে?
অঁ ভাইটি আহিলোঁ ৰ'বা, মোৰ চাকৰিটো হ'ল বুজিছা। পৰহি দিনা জইন মাৰিবলৈ দিছে। দাদা কি কি প্ৰশ্ন ক'লে মানে সুধিলে কওকচোন। তুমি প্ৰথমটো ক'বা। 1850 চনৰ মে' মাহৰ 21 তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত জন্ম হৈছিল। আৰু ছেকেণ্ডটো ক'বা হিমন্ত বিশ্ব শৰ্মা। আৰু থাৰ্ডটো ক'বা গৰু। থেংক ইউ দাদা। ৰবি দাস, সময় আহা তুমি। দাদা মোক মাতিছে, মই যাওঁ দিয়ক। যোৱা যোৱা, অল দ্য বেষ্ট। থেংক ইউ দাদা। ভেলকাৰৰ চাকৰিটো হ'লে ভাল হয়, একেলগে কাম কৰিব পাম দুয়োটাই। মে কামিং ছাৰ। বহা। থেংক ইউ ছাৰ। ঠিক আছে, তুমি কোৱাচোন তোমাৰ জন্ম কেতিয়া হৈছিল? 1850 চনৰ মে' মাহৰ 21 তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত জন্ম হৈছিল। কি? হয় ছাৰ। কি জধামূৰ্খ চলিয়াই, এনেই জধামূৰ্খ চলি থাকা না। দিয়া দিয়া কোৱা, তোমাৰ নাম কি? ছাৰ হেমন্ত বিশ্ব শৰ্মা। কি? তই কি ভাং চাং কিবা খাই আহিছ নেকি মূৰ্খ? আৰু এটা প্ৰশ্ন সুধি চাওঁ, ই যদি কিবা বেলেগ ফাং ফুং উত্তৰ দেই, ইয়াক ডাইৰেক্ট গল্টা মাৰি বাহিৰ কৰিম মই ইয়াক। দিয়া কোৱা, তোমাৰ দেউতাৰ নাম কি? ছাৰ গৰু। ঐ পাগল, তই ভালে ভালে ওলাই ইয়াৰ পৰা মান নাখোৱাৰ আগতে। এটা মাৰিম তোক চালা, তই কি জধামূৰ্খ চলিয়াই। কি হ'ল ছাৰ? তই ভালে ভালে ইয়াৰ পৰা ওলা। তোৰ কথাবিলাক শুনি মোৰ মাথাটোৱে কিবা ঘূৰাব ধৰিছে। তই ইয়াৰ পৰা ওলা বাপা। মোৰ কিন্তু হাত খান্দে তোক মাৰলি তোৰ কি অৱস্থা হ'ব তইতো জানই। বাপা যা ইয়াৰ পৰা, তোক মই হাত জোৰ কৰিছো, যা বাপা যা। ছাৰ কি হ'ল কওকচোন আগতে। ঐ মূৰ্খ, তই ইয়াৰ পৰা যাবি না? বেটা তই এনেকে নামান ন, তোক বাচা ৰ। ছাৰ মোক কিয় মাৰিলে? আৰু মাৰ খাবি নে তই ইয়াৰ পৰা যাবি? হ'ব দিয়ক ছাৰ, যাওঁ দিয়ক। এইবিলাক পুৱাই পুৱাই এইবিলাক ক'ৰ পৰা মৰবা আহে ইণ্টাৰভিউ দিবা, জধামূৰ্খ কৰবাৰ। ইয়াক যদি আৰু পালো হয়, ইয়াক মই এনেকে ডাইৰেক্ট মাৰদাৰেই কৰি পেলালো হয় কুকুৰটোক। মোৰ মাথাটোহে ঘূৰাব ধৰিছে। ময়ো ঘৰত যোৱাই ভাল, আজি কিজানি মোৰ মাথাহে বিষাব। ঘৰতেই যাওঁ ৰ।